कहते हैं अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने की कोशिश মিলন হাজৰিকাৰ ঠাইত কিন্তু এইটো সম্ভৱ নহ'লে হেমেনকাই আচলতে এই জঘন্য সমাজৰ ভুৱা ৰীতি নীতি এই মিছা বান্ধোনৰ মাজত জীৱনৰ আচল ৰংটোৱে হ'ল কলা ভিউজ গলে নেকি ই মরে নাই ই বেটা নমরে পৃথিবীর আধা মানুষ মরি হে গল কিন্তু ইয়ার বেটার মরণ নাই কি হলো যেতিয়া যেতিয়া সপোন দেখিব লৈছ যে গাড়ী দিব কি গাড়ী পাগল হয় নেকি তোর নিশা হয়েছে আরে হাত ফোন যাবে তোর আন্দার বলে আরে মুখসা মুর্দে আন্ধারে আন্ধার ফেলেছা এটিএমে মোর মালহর বোতলে আন্ধারার বুকুর দিলে সব খাই চারিওফালে নির্জনতা আৰু অন্ধাৰে এই মুকলি পৰিৱেশ এই মুকলি আকাশ এই মুকলি মন সকলোবোৰ আন্ধাৰে মাজতে পুৰি চাই হৈ গল জীৱন প্ৰেমৰ সমস্ত ভৰা জীৱনৰ পৰা মোলৈ মাল ঢালি যা আরে তোর জীবনে এই অমৃত দুপার বাহিরে আলো না ঢালি যাবে ঢালি যা আরে পাপি দুপার খাই যাবে খাই 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 এই দুনিয়া কোনার পড়ার Tarisa, taga mo Tarisa. Hey,
বেকাৰ হ'ব বাবা অংকটো সজমাই আছো মই কালি ৰাতিপুৱালৈ নিজে বাবালৈ তিনি চাৰি কেজি গুদম মাৰিলে খোলাই আছে তোক মই আমাৰ মাল ধৰিব কৈছো তই ভাল ভাল বেছি নবি তই উস্তাদি দেখাবলৈ চেষ্টা কৰা এই মালৰ বটালেৰে তোৰ কাছা ফাটাই ভাল খান মই মুলিয়াই ভাবছো মোৰ কি আছে মাথা মাথা মাৰিছ যায় আৰু বেকাৰ দিলে ধুমুনি আৰু তইলে দিছে তলক নিলে না তলক নিলে না কে তলক নিলে না তলক নিলে না ভাল কথা ওর বাবা এই তাগড়া পেলে আছে সালাকে খাপু মেরু সালাকে জিউরা বাজে এই প্ল্যানিং কিহৰ প্ল্যানিং কিবা যদি আজে বাজে কথা তোৰ এই মাথাডালত সোমাই আছে এটা কথা মনত ৰাখ প্ৰাণত মুৰ্গী মটকাই মৰাই দে মই কি মন্দিৰত ঘণ্টা নেকি বে সালা জিতে বজা জিতে বজাবে পিছত কবি এই হেমেন গুপ্তা ইমান বাগৰ তেনেকুৱা বস্তু কি প্লানিং তই বচন মই শুনি যাওঁ জলমাতি গেল কিবা ফুল সেইবোৰ তই মোক কেনেকে ক'ব লাগে নেকি মোক মাৰি পেলাই নেকি বন্ধু পোৱা নাই তই তুই কৈ পেলাই তুমি মাৰ মোকেই মাৰ মাৰি মাৰি ঘৰৰ পৰা উলিয়াই দিলে এফালে মোৰ দুজন কিনো মানে আৰু তালা এতিয়া মোক কৈ মাৰে কিরি মারে বলে করি না কথা ঝুঁকলে লাগলে কিরির মার না খাবি গম পাইছা না কিরি কিন্তু দেখতে বসলে কিরি এনেকুৱাকে চলাব মুখ চা আরে মুখ বাহিৰতে ওলাব নিদিয়ে গম পাইছা যাব নিদিয়ে কিন্তু কি জানো না কিছুমান কথা মই সহ্য কৰিব নোৱাৰো আরে এই বিখন পাতা মনত হিচাপ নিকাশ বোৰ কেতিয়াও অন্তই নাই যেতিয়ালৈ এই জীৱ
জীৱন শেষ নহয় ঘড়িটো ছয়টা আরে বিশ্বাস নহয় যদি পুরে কার ঘড়ি? বান্ধবীর ঘড়ি আমার। তোরে বাবা শংকৰৰ কোচ ঘড়িটো ছয়টা তোকাই কৈছো কিয় কিয় তই জানো উমান পোৱা নাই আমেন এই মনোজাকৰ আমেন আমেন এই মনোজাকৰ দুৰ্গন্ধবোৰ মোৰে চিতা জ্বলিছে লখাই তৰাৰ পাৰা মোৰে আঘাতপ্ৰাপ্ত হৃদয়ৰ অমানিশাৰ চিঞৰ তই জানো শুনে নাই মোৰ অস্থিৰ হিয়াৰ আৰ্তনাদবোৰ মোৰে ভক্ত প্ৰত্যাশাৰ গান মোৰে তোৰ কি হৃদয় নাই তোৰ কি মৰম দয়া নাই মোৰে বিষাদ কথাবোৰ তোৰ কি ভাবাত লগা নাই মোক পাঠো অলপমান শান্তিৰ দৰকাৰ নহ'লে লৈ যা ঠিকনা বিহীন দেশলৈ আরে ভাই মোর ভুল ভাই মোক ক্ষমা করে দেবে আরে মোক ক্ষমা করে দেবে আরে মই মদাহি থাকো হাহি সালা মনে মুড়ে কি করলেন তার পিছনে তাদেরকে মুখে ক্ষমা করে বাস বাদুর চুর আতি গেলেন মোহন আমেন বেহান বা আতি গেল বছর আজি কি একেবাৰে নিউট্ৰেল দেখোন আজি কি গাড়ী কি গিয়াৰ লগা নাই নেকি পুরো নয় দিদি কোন ভালকৈ কথা এটা কওঁ য'ত যাব আহিছ তাতে ভালে ভালে যা ইয়াতে ফাল্টু কথা নকবি তই একো এনেই মাথা চাথা গৰম হৈ আছে আৰে হেমেনকা মই ধেমালিহে কৰিছোঁ তই ইমান খং কৰিব লাগে নে ঠিক আছে তোৰ একদম চৰি চাওঁ ভালো কৰিছোঁ ঠিক আছে হ'বতো হা এতিয়া মোক কথাটো ক আচলতে হৈছে নেকি আরে হব কিছু আছে কথা এখানে আছে নহয় যে উপকারী অজগরে খাই বুলি সালা যে মুরুখে একে অবস্থা সালা খং দেখাইতো দেখি ভক্তি কিন্তু মনু আছে সালা চিঙিতে মন না আরে হেমেনকা এই মুণ্ডা খুন্দাবোৰ পিছতো চিনি বুজে নাই আগতে তই মোক কথাটো ক যে হৈছে কি তই যে এই মুণ্ডা চুণ্ডা চিঙা কথাবিলাক কৈ আছ হা মোক কথাটো বুজাই ক হা কি হৈ আছে এই খবৰ কিছু এই তাক হারামি সালা সাত কিন্তু ধলম হব হৈ গৈছে তাৰ গাত নাই গত ধ্যান একোই নাই তাৰ আৰু সি তাতে বোলে মুখ মাৰেহি আচ্ছা হেমেনকা এইজনে সেইজন ভিলেন আচৰিকা নহয় জানো যিয়ে মোক হত্যা কৰাৰ পৰিকল্পনা কৰা সেই দেৱনাথ শইকীয়াক হত্যা কৰিছিল চাৰা সেই দেৱনাথ শইকীয়া আজিও তাৰ নাম শুনিলে মোৰ এই বুকুখন গৰম হৈ উঠে এই মিলন হাজৰিকা কেতিয়া যাব পৰা আৰু আজি তাৰ এনেকুৱা এটা অৱস্থা এই মোৰ হত্যা আচলতে হৈছিল কি অকল মোদে দে আরে পৃথিবীত এনেকুৱা কি নিচা নাই যিটো আজিলৈকে কৰা নাই চালা মদ ভাং বিড়ি চিগাৰেট
এতিয়া গম পাইছো কি বেলেগ এটা ড্ৰাগছো নহয় কি ড্ৰাগছ ড্ৰাগছো নহয় কিন্তু হেমেন্তা কিন্তু ইমান তললৈ নামি যাব মই ভাবিবই পৰা নাছিলো কেতিয়াবা কেতিয়াবা মই ভাবো এই সকলোবোৰৰ পিছত কেনেবাকৈ নহয় কেনেবাকৈ মই এক ঘোৰ অপৰাধী মই এক ঘোৰ অপৰাধী তই মোক কেনেকৈ ঘূৰা পাৰি হেমেন্তাই মোক কথাটো ভালদৰে বুজাই তই কেনেকৈ বুজিব কি প্ৰতাৰণাৰ ধুমুহা জাগত এদিন সি নিজক হেৰুৱাই মোৰ ওচৰত আহিছিল এডাল চিগাৰেট বিচাৰি আৰু ময়ো একো নভবা নিচিন্তাকৈ তাৰ হাতত তুলি দিছিল তাৰ পাছত এদিন এপেক মদ আৰু এনেকৈয়ে এদিনকৈ সি তাৰ জীৱন এটা জঘন্য ৰূপত পৰিণত হেমেন্তা কিন্তু তই যে কৈছ এই প্ৰতাৰণাৰ ধুমুহাৰ জোখৰ কথা মই ঠিক ধৰিব পৰা নাই প্ৰতাৰণা চিৰ জীৱনৰ সকলো সপোন কৰি চাই কৰি দিয়া এক বিৰল প্ৰতাৰণা সমস্ত সুখ দুখ লাগি দুপুৰা বান্ধিয়ে লগাই তৰাৰ বুকুত উঠুৱাই দিয়ে এক বিৰল প্ৰতাৰণা নিজৰ জীৱনটো কেৱল আৰু কেৱল তাৰি নামত উচৰ্গা কৰি দিয়ে এক বিৰল আৰু সেই প্ৰতাৰণা জাকৰ মোৰ নামেই হ'ল মাৰা মিলন আৰু মাৰা ওই দই মারে ওর গবাই গুলি মার এই কলা বতৰৰ মহাৰাজৰ দেৱৰাজৰ ভৰিত প্ৰতিটো প্ৰাণীকে এইটো কথা মই শুনিবলৈ পাওঁ যে কিন্তু তই এটা কথা ভাবিব এই ক্ষমা নামৰ শব্দটো দেৱজৰজৰ কৃষ্ণাৰী নাই মোৰ বাহিৰে মোৰ মাৰ কোনো নাই মোৰ অবিহনে মোৰ মা জীয়াই জীয়াই মৰি থাকিব মোৰ অবিহনে মোৰ মা জীয়াই জীয়াই মৰি থাকিব আৰে ভগৱান মুখত হাত দিয়াৰ আগতে তই কথাটো ভাবিব লাগিছিল বাঘৰ দাঁত কিমান চোকা হাত চিঙি মাটিত পৰা কান্দি লাভ নাই তই ভুল জায়গাত হাত দিলি উপায় তই ভুল জায়গাত হাত দিলি তই কিন্তু এটা কথা নাজানা আদালতত মোৰ ফেচলা মই নিজে লম নিজে আরে তোর বাবে মই মৃত্যুর নিশ্চিত করেছিল তোর যদি কিবা কব লগা আছে
সাজু হ এই দে ভালকে ধৰ এই ভালকে ধৰ এই ওলাই গ'লে ভালকে ধৰ এই ভালকে ধৰ এই গেল শইকীয়া ঠিক আছে আজি মোক মাৰিবলৈ ওলাইছ মাৰ মোৰ কোনো আফচোচ নাই এই টানি লৈ যা এটা কথা মনত ৰাখ এই কিমান জন বিকিৰ তই মুখ বন্ধ কৰিবি কিমান বিকিক তই মাৰি শেষ কৰিবি আজি এজন বিকিক মাৰিলে কাল হাজাৰজন বিকি জন্ম হ'ব তেতিয়া তই ক'ত হাৰিবি কেতিয়াবা নহয় কেতিয়াবা তই আমাৰ জালত পৰিবি সেইদিনা আমি হাৰিম আৰু তই কান্দিব লাগিব কেতিয়াবা শইকীয়া তই কান্দিব লাগিব চলো হারামজাদা মই ইমান কষ্ট কৰি কিমানটা মাৰদাৰ কৰিলো আৰু এই পাৱাৰ কামাইছো আৰু এই পইচা কামাইছো আৰু তই কি ভাবিছ তই এক পিকত দেৱৰাজ শইকীয়া ধ্বংস হৈ যাব বুলি ভাবিছ সকলো শেষ হৈ যাব এই দেৱৰাজ শইকীয়া ইমান সহজ নহয় তই চুজ টিপি দিলে মই বন্ধ হৈ যাম তাক মাৰি পেলাও মালা তই ভিতৰলৈ যা মোৰ ব্যৱসায়ত তই মাত পাতিবৰ অধিকাৰ নাই ঠিক আছে মই যাম আৰু ভিতৰলৈ কিন্তু মই ভিতৰলৈ যোৱাৰ আগত তুমিও এটা কথা শুনি লোৱাটো ভাল হ'ব হয়তো দেউতাৰো কেতিয়াও বিচৰা নাছিলে যে তেখেতৰ এই পবিত্ৰ পদূলি তেখেতৰ পুতেকে এখন ডাঙৰ চহৰৰ পৰা আহি এটা হত্যা লুণ্ঠনৰ ব্যৱসায় আৰম্ভ কৰিব বুলি তই দিনক দিনে বাঢ়ি গৈ আছা তোক কলেজৰ প্ৰফেচৰে এইবোৰ শিকাইছে নেকি মাইল কৈছে প্লাই কৰি ওৰাই দিনুক দিনি আৰু দ্বিতীয়বাৰ তই এই পদূলিত নহাটোৱে তোৰ বাবে মংগল হ'ব ইয়াৰ পকুবোৰে এতিয়া হত্যা লুণ্ঠন কৰিবলৈ আৰম্ভ কৰিছে কোনো ঠিক নাই বুজিছ কাইলৈ ইহঁতে ধৰ্ষণ সেই ছোৱালীজনীৰ লগত আকো নহ'ব এই কুকুৰটো কুকুৰৰ দৰে মই আৰু শিয়াল কুকুৰক ইয়াৰ মাংস খাবলৈ দিয়ে যাতে মানুহে দেখিলে ভাবে দেৱৰাজ শইকীয়াৰ লগত গাদ্দাৰী কৰিলে কি পৰিমাণ হ'ব পাৰে শালা হাৰামজাদা তই চিনি পোৱা নাই মোৰ নাম দেৱৰাজ শইকীয়া মন গ'লে পাগল কুকুৰ পৰা কলিজা কাঢ়ি আনি ফুটবল খেলোৱা মানুহ হয় ঠেকুৰা কুকুৰাৰ দৰে মোক কি
ক্ষতি কৰিবি মই হলো কলা বজাৰৰ দেৱৰাজ শইকীয়া এই বছর কি হল এটা হেল্ল' হেল্ল' হাজৰিকা আহি পালেহি নেকি আহক মই ভিতৰতে আছো এইমাত্ৰ এটা চাফাই অভিযান কৰি পঠালো মই ভিতৰতে আছো নাই নাই ইয়াৰ কামবোৰ সামৰি আকৌ সোনকালে দিল্লীলৈ গুচি যাম বাকী কওক আপোনাৰ ডুবাই চহৰ কেনে চলিছে ধন্যবাদ মিষ্টাৰ শইকীয়া এই দিনটোৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আচলতে বুজিছে আচল স্বৰ্গটো ডুবাইতে আছে ওখ ওখ বিল্ডিং দীঘল দীঘল গাড়ী আৰু ৰাস্তাঘাট পৰিষ্কাৰ কিন্তু আপুনি ঠিক কথা কৈছে হাজৰিকা কিন্তু এটা কথা আচলতে স্বৰ্গভোগ দুজন দেৱৰাজেহে দিব পাৰে এজন ওপৰৰ দেৱৰাজ ইন্দ্ৰ আৰু এজন দেৱৰাজ শইকীয়া আপুনি ইয়াতে অনেক ভাল কাম কৰি যাওক আৰু স্বৰ্গভোগ উপভোগ লাভ কৰক নিশ্চয় নিশ্চয় আপোনাক মই কেতিয়াও নিৰাশ নকৰোঁ আচ্ছা এই যে ৰঞ্জন দত্তই উভতাই দিয়া ড্ৰাগছখিনি আজি আমি সেইটো আমাৰ বেলেগ জেগা এটাত উঠাই দিম আৰু পে'মেণ্টটো আমি সন্ধিয়ালৈ পাই যাম হাজৰিকা অতীতৰ এটা কথা আছে বেৰাৰো কাম থাকে এইবোৰ কথা কিন্তু চৰি আচলতে মই কথাটো মনেই কৰা নাছিলোঁ এনিৱে নেক্সট টাইম বাৰু ইয়াৰ ওপৰত গুৰুত্ব ৰাখিম নিশ্চয় ভৱিষ্যতত এই কথাটো গুৰুত্ব ৰাখিলে ভাল হ'ব আজি দুপৰীয়াৰ সাজ ইয়াতে খাই যাব আৰু মই কৈ দিছোঁ মিছেছকো লৈ অহা ভাল আছিল নাই নাই মাতিছিলিতো আজিকালিতো ক'ত বিচাৰি থাকিব লাগে তই মানুহজন ক'ত থাকা নে বস্তুটোৰ ওপৰতে কোনটো বিচাৰিব লাগে আপুনি আকৌ সন্ধিয়াহে অলপ মানে এইটো খাওঁ আৰু দাঁত চেলাই বনাব নালাগে তাৰমানে দিনত চান্স পালে সুবিধাটো এৰি নিদিয় এই চাহাবে আজি তোৰ হাতেৰে আজি ভাত এসাঁজ খাই যাব খুঁজেছে আছি মালাকো কবি এই টাইট রুম লগাও তাইকো অলপ সহায় কৰি দিব বুজিলি আপুনি অলপ ক'ব অলপ ভিতৰত হাত ঘূৰি থৈ আহোঁ এই খুঁজেছে আছি আর নতুন মানে মই বুজা নাই নহয় মানে আমাৰ দায়িত্বৰ লগত নতুন যেন আছে মোক পাণ দিলে টকা দেই
আৰু দৰমহা দিনাখনি গোটেই দিনটো খাম মই গোটেই দিনটো খাওঁ মানে আরে গেলা ও আমার কাউট করে গেলা ও বলো তোমার ইয়ে তারা কি অবস্থা হয় কি ফালতু ফালতু আইনের বদলে তো হাইটু ইংলিশ মাল এই তোমার মাছ হলো খাইছো নাকি খালিরে মোট ওরা বাংলা আছে আপনি যদি ইচ্ছা করে অলপমান খাইছো পারে এই তোমার মাছ যে খাওয়া দিলে হলে খুব দোষণ এনে কি আমি যদি অলপমান যদি নিমখ আলু যদি তার লগত আটা কাঁচা ধোয়া এটা নাম্বা আলু যদি এক টুকরো পেট এ হরি ওই যে হাতে অমুল রমরমে আলু যদি এক টুকরো যদি শিলশিলা রহুল আইও ধান এই আপনি হুলো টেস্ট কৰিছা কালিৰো অলপমান আছে নাপা লগত কৰিলে এইবোৰ মই গেলা চেলা নাখাওঁ দে নাখাই থাকো মনটো কি আচ্ছা আপনি মোক একটা কথা কওকচোন মিলন হাজৰিকা আপোনাৰ কিবা হয় নেকি কিয় কিয় সুধিলে নহয় মানে আপোনাৰ আৰু আপোনাৰ থোপৰাটো আমাৰ মিলনৰ থোপৰাটো আঁকে ওই মেয়ে দাচি তই যোৱাই নাই নেকি নাই দাচি এনে খাবলো আপুনি ভিতৰত গ'ল যে মই এনে চাহাবে গ'ল হৈ কেনে অলপমান ধেমালি কৰিলোঁ ঠিক আছে মই খানাটো বনাই দিওঁ আজি চবটা চচ্চৰি বনাওঁ টাকা লিখিবি রে না আগে ভিতৰতো যাব দে ৰাইজৰ মানুহ নমস্কাৰ নমস্কাৰ কোন ঐ ভদ্ৰ মানুহৰ ঘৰত অনুমতি নোহোৱাকৈ ঐ চিধাই ভিতৰলৈ সোমাই আহিলি ঐ তই নাজানে নেকি এটা ডাঙৰ অপৰাধ ঐ কথাটো বৰ শিক্ষিত যেন লাগিছে কিন্তু এখানি জ্ঞান থকাটো উচিত আছিল আরে খাটি গাঁৱৰ ল'ৰা আৰু প্ৰতিজনৰ গাঁৱৰে মন প্ৰান্তৰ খুব কলা আৰু আমি বিশ্বাস কৰোঁ যে গাঁৱৰ প্ৰতিজনৰ পদত উঠিবলৈ কোনো অনুমতিৰ প্ৰয়োজন নাই আৰু আমিও এইটো কেতিয়াও নিবিচাৰোঁ কিন্তু প্ৰাইভেট কথা কিবা যদি আমাৰ থাকে আমাৰ এই গাঁৱত 4 বেৰৰ ভিতৰত পতা হয় অন্ততঃ সেইখিনি জ্ঞান আপোনাৰ দেখাতো আপোনাকো শিক্ষিত হ'ব লাগিছে হবে তই কাৰ লগত কথা পাতি আছা গম পাইছানে এইখন তোৰ ঘৰ পদূলি নহয় এইখন ভদ্ৰ মানুহৰ পদূলি গতিকে ইয়াত অনুমতি নোহোৱাকৈ অহাটো অনুচিত মানে সন্মুখত দুটা চকুৰ দুখন কাৰ এটা নাক দুখন ভৰি দেখি মোৰ এনেকুৱা লগে লগে আপুনি দুঠেঙীয়া জন্তু হয়তো আপুনি এজন মোৰ দৰে স্বাভাৱিক মানুহ এটা ব্লাডি ননসেন্স বিশ্বাস কৰিলে মই কি কৰিব পাৰো জানা তই কাৰ লগত কথা কৈ আছ ইচ্ছা কৰিলে এতিয়াই তোক মই মাৰি পেলাম নলাগ দেখো এতিয়া চিন পালি নহয় বাপেৰে কোন আৰে নিজৰ দাদা
দিগন্ত হাজৰিকা ইয়াত দেখি আৰু আপোনাৰ হাতত অবৈধ মৰণাস্ত্ৰ দেখি মই ভালকৈ চিনি পালো আপুনি কোন আৰু কিমান দিব আৰে এইবোৰ আমাৰ গাঁৱত লোহাটিঙৰ বেপাৰীয়ে 20 টকা দৰত কিনি লৈ যায় মিলন অভদ্ৰতাৰ এটা কিমান টকা উচিত যিটো তই ইতিমধ্যে চেৰাই কৈছ তোৰ নিৰ্লজ্জতা অসভ্যালিৰ বাবে মোক তোৰ নিজৰ ভাই বুলি চিনাকি দিবলৈ লাজ লাগে ক্ষমা কৰিব মিষ্টাৰ শইকীয়া আচলতে এইজনে মোৰ ভাই ক'বলৈ দুখ লাগে যে ইয়াৰ বাবে আমাৰ ঘৰ লগতে আমাৰ জীৱনটো সুখ শান্তি নোহোৱা হৈ গৈছে আপোনাৰ নিজৰ ভাই ঐ তোৰ কপাল ভাল শেষত তই মোৰে বন্ধুৰ ঘৰৰ মানুহ ওলালি তই নহলে আজি বহুত কেইজনৰ দৰে তোৰো ডেড বডি সেই নহে তৰাৰ বুকুত ভাহি থাকিলে আচ্ছা কচোন বাৰু মোৰ পদূলিত পদধূলি দিয়া কাৰণটো কি তোৰ আরে বহু কেইজনৰ দৰে এই মিলন হাজৰিকাৰ কিন্তু কলিজা মেকুৰীৰ নহয় গুণগান নামানো যে আপুনি এই মিলন হাজৰিকাৰ এডাল গাৰ লোমো লৰাব পাৰিব আৰু দিগন্ত হাজৰিকাৰ নামেৰে কোনো ভিক্ষাৰ মোৰ প্ৰয়োজন নাই কাৰণ মোৰ কপালত আনৰ উধাৰি লিখা নাই মিলন তোক ভালে কৈছো তই ইয়াৰ পৰা ওলাই যা তই আৰু সীমা চেৰাই নাযাবি যি কামত আহিছ সোনকালে কৰি ইয়াৰ পৰা ভালে ওলাই যা নহলে তই কি কৰিবি দাদা আচলতে কি কৰিব পাৰিবি মিষ্টাৰ শইকীয়া আচলতে মই খুব অস্বস্তি ফিল কৰিছো মোক ক্ষমা কৰি দিব আচলতে মই আপোনাক পিছত লগ কৰিম বাৰু ঠিক আছে বাৰু আরে বহাগৰ 1 আৰু 2 তাৰিখে আমাৰ নাচাকুৰা পশ্চিম পাৰ মহকুছি কেন্দ্ৰীয় বহাগী সন্মিলন আয়োজন কৰিছিল ভাবিছিলো আমাৰ এই অঞ্চলৰে দিল্লীবাসীৰ মানুহ নিজৰ অঞ্চলটোৰ প্ৰতি খুব আন্তৰিকতা হ'ব ভাবিলে এবাৰ নিমন্ত্ৰণ দি থৈ যাওঁ কিন্তু ইয়াত দেখি গম পালো দিল্লী চহৰখন যিমান ডাঙৰ তাত বাস কৰা মানুহবোৰৰ মনবোৰ সিমানেই কথাবোৰ শুনি এনেকুৱা নালাগে যে তই দিগন্ত হাজৰিকাৰ সৰু ভাই আচলতে মোৰ শৰীৰত এই দিগন্ত হাজৰিকাৰ তেজ নহয় মোৰ শৰীৰত শ্ৰী দীনবন্ধু হাজৰিকাৰ তেজহে দৌৰি আছে সেইকাৰণে আপোনাৰ মোৰ কথাবোৰ ভাল লগা নাই আৰু খুব টেঙাও লাগিছে হয় কথাবোৰ তোৰ কথাবোৰ খুব জটিল এই বিহু চিহু বাদ দে এইবোৰ ফাল্টু কামত মাথা মাৰি তোৰ জীৱনটো বৰবাদ নকৰিবি বাৰু এইবাৰ বিহু পাতিছা যদি বৰমণিৰ নামত দেৱৰাজ শইকীয়াৰ নামত 20,000 টকা লিখি দেই মই ভিতৰৰ পৰাই পঠিয়াই দিছো Salah, free advisor. ইহঁত কেতিয়াবা ইহঁতবোৰক চালা দেখি মুছাৰি ছিঙি দিবৰ মন যায় চালা দেশখন লুটি মাটি ইহঁতবোৰে শেষ কৰি দে আজি মই ভোটটা তোৰ কোনখন তোৰ ঘৰখন এই সকলোবোৰৰ মূলতে এই পাখণ্ডবোৰ আৰু সিহঁতে আমাক এডভাইচ দিয়ে যে জীৱনত কিবা এটা কৰ চালা যদি কিবা ক'ব যাওঁ আৰু ইহঁতবোৰে মোক ক'ব আমাক ক'ব যে
পুলিচ আছে যে ৰাজনৈতিক নেতা আছে চালা এই ইখতবোৰক কেতিয়াবা এনেকুৱা কৰি দিব মন যায় যে পৃথিৱীখন তহঁতৰ বাপেৰা নিশিকায় আৰু ইখত আহিবোৰ নিজৰ মাথাটোহে খাৰাপ কৰিলোঁ আপুনি যাব ওলালি যে দাদাই পাপৰ ফলৰ এখন আপোনাকো দিব লাগিছিলে পাপৰ ফল? কণী লৈ যাব তোমাৰ দাদাক কৈ দিয়া যে এই মিলন হাজৰিকাত কোনো পাপৰ ধনৰ প্ৰয়োজন নাই আৰে তুমি কি প্ৰচুৰ ভুগি আপুনি সেইজনে নহয় জানো যিজনে সদায় আবেলি গাঁৱৰ প্ৰতিজনী ছোৱালীক ঢোলৰ চাপৰত নচুৱাই নাই তুমি ভুল বুজিছা আচলতে মই সেই প্ৰতিজনী ছোৱালীক নুপুচাওঁ সিহঁতে নাচি নাচি মোক ঢোল বজাবলৈ বাধ্যহে কৰে কথাৰ মিনিংটো একেই নহয় কিন্তু আপুনি মোৰ দাদাৰ পৰা ওচৰত পইচা বিচাৰি আহিছিলে আপুনিও মানে সেই একেই লাগিব মোৰ চকুটো দেখি তোমাৰ কি এনেকুৱা লাগিছে মই তোমাৰ দাদাৰ দৰে স্মাগলিঙৰ কাম কৰিম তাকেইতো আচৰিত হৈছোঁ যে গাঁৱৰ সকলোতকৈ আদৰ্শ ল'ৰাজন আজি মোৰ দাদাৰ ওচৰত পইচা বিচাৰি হয় কাৰণটোনো কি আৰে কাৰণটো হ'ল আচলতে আমাৰ বিহুখন পাতিছোঁ ভাবিছোঁ তোমাৰ দাদাক এবাৰ নিমন্ত্ৰণ দি যাম কিন্তু ইয়াত আহি গম পালোঁ তোমাৰ দাদাৰ মানসিকতা বহুত আৰু মোৰ দাদা দিগন্ত হাজৰিকাক তেখেতে শিক্ষা দিব লৈছিল তেখেতে নাজানে যে আমাৰ গাঁৱত এই শিক্ষাৰ কোনো প্ৰয়োজন কিন্তু তোমাৰ চিন্তাধাৰাবোৰ সম্পূৰ্ণ ব্যতিক্ৰম ককায়েকৰ ভৰি কিন্তু এনেকুৱা নালাগে যে তোমাৰ শৰীৰতো ককায়েৰে তেজ দৌৰি আছে আৰু এনেকুৱা লাগে যে তোমাৰ শৰীৰত দেউতাৰ তেজহে দৌৰি আছে আচলতে তোমাৰ দেউতাক ভালকৈ জানিছিল আৰু আমি খুব শ্ৰদ্ধাও কৰিছিলোঁ আচলতে দেউতাৰ আদৰ্শ লৈ ইমান মানে ডাঙৰ দীঘল হ'ল মা দেউতা গুচি যোৱাৰ পিছত গাৰ্জেন বুলি ক'লে কেৱল দাদাই গতিকে ভালে বেয়াই তাৰ লগতে জীৱনটো কটাবলৈ লৈছোঁ আচ্ছা তোমাৰো মানে জীৱনটো দুখেৰে ভৰা বাইদেউ তোমালোকে বিহুলৈ থাকিবা নহয় বিহুলৈ থাকিম বুলি ভাবিছোঁ মোৰতো দিল্লী যোৱাৰ একদমেই ইচ্ছা নাই ভাবিছোঁ ইয়াৰে কোনোবা এখন কলেজত সোমাম বুলি কিন্তু আমাৰ পৰা মিনিষ্টাৰে কি কয় তোমাৰো চাগে জীৱনটো দুখন ভৰি ৰখাৰ দৰে হৈছে কিন্তু মোৰ এটা কথা দেই মই নিজৰ মাজতে এইটো কথা মই মানো যে চলো চবকি কাৰো আপুনি মন কি আচলতে আমাৰ ছোৱালীৰ জীৱনটোত নিজৰ বুলিবলৈ একোৱেই নাই আমি সদায় পৰৰ অধীনত আমাৰ সমস্ত জীৱন নিজৰ বুলিবলৈ একোৱেই নাই কেৱল বেলেগে পৰিচয় আৰু দিল্লী চহৰত বাস কৰা ছোৱালী তাৰপিছতো তোমালোকৰ চিন্তাধাৰাটো ইমান সংকীৰ্ণ যে আৰে তুমি ভুল আৰু নিজৰ মান মৰ্যাদাবোৰ সকলো যদি ত্যাগ কৰি তুমি নিজৰ মতে চলিব বিচাৰিছা অভিয়াছলি তোমাক মানা কৰিব যদি তুমি শুদ্ধ পথত থাকি শুদ্ধ কাম কৰি যোৱা তেতিয়াহ'লে তোমাক কিয় মানিব আচ্ছা তুমি বিহু নাচি ভাল পোৱা নেকি নাচিটো মই যথেষ্ট ভাল পাওঁ কিন্তু আজিলৈ তেনেকৈ মই সুবিধাই নাপালোঁ বিহু নাচিবলৈ আৰু দ্বিতীয় কথা হ'ল যে মোক তেনেকৈ বিহু নাচিবলৈ তুমি তেতিয়াহ'লে কাম কৰিব আমাৰ যি স্কুলৰ ফিল্ডখন তাতে আমি আবেলি সদায় বিহু বুলি দিব পাৰোঁ তুমি তাত আবেলি আহিব পাৰোঁ আমি কিন্তু মোৰ যে ইমান সময়ত বিহু নাচৰ একদমেই অভ্যাস নাই মোৰ ৰাত লাগিব তেতিয়াহ'লে তুমি এটা কাম কৰা আমাৰ যে সেই লখাইদৰ পৰা আহত জোপা তালৈকে তুমি আহিবা মই তোমাক বিহু শিকাই দিম আৰু মানে কিবা যদি তোমাৰ ভুলো হৈ যায় মই কিবা কৰি দিব পাৰিম সেইটো অৱশ্যে কৰিব পাৰি আপুনি অলপ শিকাই দিলে চেষ্টাটো কৰি চাব পাৰোঁ তেন্তে ঠিক আছে কাইলৈ আবেলি আবেলি মই 3 বজাত তোমাক তাত থৈ থাকিম আৰু তুমি আহিবা বুলি অপেক্ষা কৰি আচ্ছা তোমাৰ একো আপত্তি
কিন্তু দেউতা মিলন আৰু এতিয়া মোৰ ভাই হৈ থকা নাই আজি সি মোৰ মূৰৰ ওপৰত আৰে মই তাৰ ককাই বুলি অলপতো সন্মান কৰা দৰকাৰ আজি মোৰ ষ্টাফৰ সন্মুখত সি যিমানখিনি কথা কৈছে আপুনি তাত থাকিব লাগিছিল এতিয়া বুজিলে হেঁতেন হ'ব আৰে তহঁত দুটাক মই ভালদৰে চিনি পাওঁ মই এই দুইখন হাতেৰে তহঁতক মই ডাঙৰ বিবাহ কৰিছিলো গতিকে মোক আৰু বুজাব নালাগে যদি বুজাবলৈ চেষ্টাই কৰিব নালাগে তেন্তে আপুনিও কেইটিমান কথা জানি থোৱাটো ভাল বুলি মই ভাবোঁ এইখন ঘৰত মই কোনো বান্দি নহয় যে দিনে নিশাই ৰান্ধি বাঢ়ি আপোনালোকক খোৱা মোৰ জীৱনটো কটাম গতিকে আপুনিও জানি থোৱাটো ভাল বুলি মই ভাবোঁ দেউতা বোৱাৰী তুমি হঠাৎ তেনেকৈ ক'লা যে মই কথাটো ধৰিব পৰা নাই কিয় শেৱালি ক'ত গ'ল এইখন ঘৰৰ ৰন্ধা বঢ়া কামটো তাই কৰি আছিল কৰিছিল কিন্তু এতিয়া নকৰে দেউতা আজিৰ পৰা তাইক মই কামৰ পৰা উলিয়াই দিছোঁ কাৰণ মাহৰ মূৰত দৰমহা কেইটা দিবলৈ ময়েই মাথা মাৰিব লাগিব গতিকে আজিৰ পৰা এইখন ঘৰৰ কিছু নীতি নিয়ম সলনি হ'ব আৰু সেইটো আপুনি জানি থোৱাটো ভাল বুলি মই ভাবোঁ দেউতা বোৱাৰী তুমি এইবোৰ কি কথা কৈছা দিগন্ত তই কেৱল শুনি আছ যে দেউতা বিদিশাই কোৱা কথাবোৰ মিছা নহয় এতিয়া আৰু সেইবোৰ চিন্তা কৰি থাকিবৰ মোৰ সময় নাই
বছ এতিয়া মই এটা কথাই জানো যে মোক এটা ঠিক ঠাক জীৱন লাগে গতিকে ঘৰখনত কিছু নীতি নিয়ম থকাটো প্ৰয়োজন আৰু তাই পঢ়া শুনা কৰা ছোৱালী নিশ্চয় কিবা নহয় কিবা ভাল কথাই চিন্তা কৰিছে আচলতে মানুহে বেছি আৰাম কৰিলে বহু বেমাৰেই লগ দিয়ে। গতিকে মই ভাবিছো আজিৰ পৰা শেৱালি খাই ঘৰৰ কিছু কাম আপুনিও কৰিব শৰীৰৰ কিছু এক্সাৰচাইজো হ'ব আনফালে ঘৰৰ আয়ো হ'ব আৰু আপুনিও ব্যস্ত হৈ থাকিব পাৰিব মই বাবামতে হৈছে মই বাবামতে হৈছে সেই বিজেক ভ্ৰমণৰ বঁটা মোৰ ঘৰত কৰিছে ডুবাই চহৰে বহু কথাই তহঁতক শিকাইছো আচলতে মই ইয়াৰে যোগ্য তহঁতক মই এই দুইখন হাতেৰে যদি ইমান ডাঙৰ মানুহ বনাব পাৰো কাম কৰিবলৈ মই কিছুৱে নাজানো ঘৰ এখনৰ বাকী নেখাওঁ ময়ে মৰি যাম মাতো তোমালোক সুখী হোৱা তোমালোক অকল আপুনিয়ে নহয় এইখন ঘৰৰ কাম মিলনাও কৰিব লাগিব কাৰণ এতিয়া আমাৰ অৰ্থশাস্ত্ৰৰ প্ৰাণীক খুৱাই ৰাখিব নোৱাৰা নহয় দেউতা দিনৰ দিনটো কাম কেৱল বিহুবলীয়া হৈ ঘূৰি ফুৰিলেতো নহ'ব তাকো ভালদৰে বুজাই দিব দেউতা যদি এইখন ঘৰত থকাৰ সমানে সমানে ইচ্ছা আছে তেতিয়াহ'লে সমানে সমানে ইনকাম কৰাৰো অধিকাৰ থাকিব লাগিব ঠিক আছে বৰী মই তাক ভালদৰে বুজাই দিম কিন্তু তোমালোকে এটা কথা পাহৰি নাযাবা আজি তই যি অৱস্থাত আছ সেইটো কেৱল সেই মিলনৰ বলিদানৰ বাবে হৈছে আপুনি প্ৰতিটো কথাতে কেৱল মিলনৰে জয়গান গাই নাথাকে অথচ আপোনাক খোৱা বোৱাৰ সমস্ত দায়িত্ব লৈছো মই তাৰপিছতো আপোনাৰ মুখত কেৱল মিলনৰে কথা এইবোৰ মোৰ ভাল নালাগে দেউতা ভাল নালাগিলেও সি তোৰে ভাই গতিকে সুখে দুখে তোক সদায় সেই আপোন মানুহে লাগিব এইটো কথা কওঁতে সদায় মনত ৰাখিবি আপুনি আৰু এই সন্ধিয়াখন অলপ ওলাই যায় দেউতা দেখিলা নহয় বুঢ়াৰ অভিনয় নিজৰ কাণেৰে শুনিলা নহয় হেজাৰ কৰিলেও তোমাৰ দিন মানুহ নাই এইখন ঘৰত আমি কথাটো ভাল নকৰিলো নেকি দেউতাই চাগে মনত বহুত কষ্ট পায় আৰু তুমি দেউতাক তেনেকৈ কোৱাটো উচিত হ'ল জানো দিগন্ত উচিত অনুচিত বিচাৰ কৰাৰ ক্ষমতা মোৰ নাই আৰু যদি তোমাৰ ইমানেই মৰম লাগিছে তেতিয়াহ'লে থাকা মোক আজাদ কৰি তোমাৰ মৰমৰ ভাইটি আৰু দেউতাৰ লগত কি যে হ'ব নহয় এই সাধাৰণ কথাটো ইমান খং কৰিব লাগে নে বিদিশা চাহ তোমাৰ দিবাচোন মানুহ কৈছে ঘৰত নাথাকেই আজি বিহুৰ বা কালেকশ্যন কিমান হ'ল এইবোৰ কালেকশ্যন চিলেকশ্যন বাকীবোৰতো গুৰুত্ব নাই মই একেলগে থাকিব লাগিব এবাৰ ভালকে ফোন কৰোঁ কিন্তু এবাৰ ফোন কৰিলে কি হ'ব তাইতো মোক নিজেই নম্বৰটো দিছে এবাৰ কৰোঁৱে যি হয় হ'ব আৰু হেল্ল'
তুমি শুনি আছানে? মই মিলনে কৈ আছো। তুমি তুমি মালা নহয় জানো? অঁ মই মালাই কৈছোঁ। আপুনি কপি কপি কথা পাতি আছে যে? নাই নাই, মোৰ মানে ভাবিছিলো মোৰ নম্বৰটো ভুল হৈছিলে। আচ্ছা আচ্ছা। কিবা ক'বলৈ ফোন কৰিছিলে? নাই নাই নাই, একো ক'ব লগা নাই। একচুৱেলি ক'ব মানে কি, কাইলৈ তুমি কেইটা বজাত আহিবা? কাইলৈ তুমি কেইটা বজাত আহিবা শুনি আছা? কালি মই 3মান বজাত গ'লে হ'বনে? ঠিক আছে তেতিয়াহ'লে মই 3 বজাত তোমাক ৰৈ থাকিম। কিন্তু আহিবলৈ নাপাহিবা। ঠিক আছে। আচ্ছা শুনা, এইটো মোৰে নাম্বাৰ, এতিয়া মোৰ হোৱাটছএপো আছে, তুমি ছেভ কৰি ৰাখিবা। শুনি আছা? কিমান ভাল লাগিছে মই ক'বই নোৱাৰো। তাই মাতটো ইমান কিউট। কিবাৰ বাবে আৰু কথা পাতিছে কি? যি নহওক মিলন কিন্তু খুব মৰমীয়া। কেনেবাকৈ সি এনেকুৱা ক'ব নেকি যে মই তাৰ নামত পাগল? দীপিকা তুমি আৰু কোন? তাইক মই সৰুৰ পৰাই মৰম কৰোঁতো, সেইবাবে তাইৰ লগত অকণমান ধেমালি কৰে। ঠিক আছে বাৰু, মই শিকাই দিম। কিন্তু দীপিকা নামটো তোমাৰ মুখত বহুত কিউট লাগিছে। আৰে নাই 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 নাই, মই শিকোৱা নাই। আচলতে ধুনীয়া মানুহৰ মুখত নামবোৰ ধুনীয়া হৈ পৰে। আৰু তুমি মোক আপুনি আপুনি বুলি নকবা, কাৰণ তুমি আপুনি আপুনি বুলি ক'লে মোৰ ভাল নালাগে। তুমি মোক তুমি বুলি ক'ব পাৰা, আৰু তুমি বুলি ক'লেও এনে মানুহবোৰ অকণমান বেছি আপোন যেন লাগে।
মই যাওঁ দিয়া। বেছি পলম কৰিলে জানে মিলন, বেছি পলম কৰিলে মোক দাদাই আকৌ গালি পাৰিব। যাবা আৰু মই থাকিছোঁ আনা তোমাৰ লগত কত সময়খিনি মোৰ কেনেকৈ পাৰ হ'ল গমেই নাপাওঁ। মোৰো মিলন, আজিৰ দিনটো মই মোৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰো মিলন। মই তোমাক কথা এটা ক'ব বিচাৰোঁ। যদি যদি তোমাৰ একো আপত্তি কি কথা মিলন? আচলতে মই কোনো ছোৱালী কোনো ধৰণৰ কথা কৈ পোৱা নাই আৰু সেইবাবে খুব অপ্ৰস্তুত হৈছোঁ। যদি তোমাৰ অলপো আপত্তি নাই মই তোমাক নিজৰ কৰি ল'ব বিচাৰোঁ। মই যাওঁ দিয়া মিলন, মোৰ দেৰি হ'ব। কিবা এটা কৈ যোৱা, কি ক'ম মিলন? কিবা এটা কোৱা, অন্ততঃ মোৰ ভাল লাগিব। মোৰ ক'বলৈ একো নাই মিলন, মই যাওঁ। মালা কিবা এটা কৈ যোৱা। একো নকলে তথাপি মই জানো তাইও বহুত ভাল পায়। চলি কান্দি আছে বিদিকা চলি কান্দি আছে। তুমি সোনকালে কিবা এটা ব্যৱস্থা কৰা।
তুমি কিয় ইমান অতিষ্ঠ হৈছা? আৰে লাহে লাহে মই সকলোবোৰ ঠিক ঠাক কৰিম। আচ্ছা শুনা, এই আজি গাড়ী লোৱা পাৰ্টি হিচাপত মই শইকীয়াক নিমন্ত্ৰণ জনাইছোঁ। তেখেত আহি পাবই আৰু তুমি ৰেডি হৈ যোৱা আৰু খোৱা বোৱা যোগাৰখিনি কৰি যোৱা। আজি কি ৰন্ধা বঢ়া ময়ে কৰিব লাগিব? না না, এইটো কিন্তু অসম্ভৱ দেই। বাহিৰৰ পৰা অৰ্ডাৰ কৰি লোৱা। আজি একাদিক্ৰমে 4 দিন হ'ল পেটৰ বিষটোৱে কমি অহা নাই। ডাক্তৰৰ ৰিপৰ্টটো অহা নাই। কি কথা কোৱা হে তুমি? আৰে মানুহজন প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিব, আমি কি বাহিৰৰ পৰা অৰ্ডাৰ কৰি খুৱাম নেকি? আৰু মানুহজন আহিব যেতিয়া কিবাকে আজি মেনেজ কৰা। আৰু শুনা, কাইলৈ মই ৰিপৰ্টটো লৈ ডক্তৰৰ পৰা দেখা কৰিলে। আৰু এই ছাগলীৰ মাংসখিনি মই বহাই থৈ আহিছোঁ। আৰু শুনা, আচলতে মই এতিয়া নিমন্ত্ৰণ দিয়া আচল কথাটো হৈছে আমাৰ যে ৰঙিয়াৰ মাটিখিনিহে। আজি দেউতা অহাৰ লগে লগে আমি কথাটো এটা ফেচলা কৰি লওঁ। এইটো সঁচানে? Oh my God! I am so happy! আজি বহুত দিনৰ মূৰত ছাগলীৰ মাংসৰ গোন্ধ পাইছো। আলহী আয়োজন কৰি দেউতা, আপুনি আহি পালে। আচলতে মই আপোনালৈ ৰৈ আছিলোঁ। মোক লৈছিলা মানে মোক সকলো কাম কৰি থৈ গৈছো। ভাত বনাবলৈ এতিয়াও বহুত সময় ৰাখি আছো। বাহিৰতে বিৰেডি খাই আহা, এইবোৰ নহয় দেউতা। আজি ৰাতিৰ সাঁজ বিধি খাই বনাব। আচলতে আপোনাৰ লগত অলপ বেলেগ কথাহে আলোচনা কৰিব লগা আছে। আৰু এই গাড়ীখন আজি আমিয়ে ল'লো। দেউতা, আপুনি বহকচোন, মই শইকীয়া গাড়ীৰ পৰা আনো। এই শইকীয়া, আহক আহক। এই ৰাস্তাত একো অসুবিধা হোৱা নাই? নাই নাই হাজৰিকা, বিশেষ একো হোৱা নাই। কিন্তু আপোনাৰ ঘৰলৈ অহা ৰাস্তাটো দেখোন খুব বেয়া। কি কৰিব শইকীয়া? আজিলৈ জীৱনৰ 35টা বসন্ত এই লেচাগুনা গাঁৱৰ বোকাপানীৰ মাজতে পাৰ কৰাই দিলোঁ। আৰে কত এমএলএ আহিল, কত গ'ল, আজিলৈ কাৰো চাৰি শব্দই নাই। গতিকে ভাবিছো এইবাৰ ইয়াৰ পৰা ওলাইয়ে যাম কিজানি। বোকা পানীৰ মাজতে ডাঙৰ দীঘল কৰিছো। সেইখন যেতিয়া সিহঁতৰ দায়িত্ব আৰু কৰ্তব্য যেতিয়া বাঢ়িব, সেই বোকা পানীৰ মাজতে উন্নতি চহৰলৈ সেই গাঁৱৰ সেই গাঁৱৰ স্বাৰ্থত যুঁজিব আৰু যি এজন পিছলে সেই ভাল কামত লাগিব যায়। পিছফালৰ পৰা এটা কথা দিয়ে সিহঁতক সিহঁতবোৰ যে অপৰাধ। দেউতা, আপুনিও আৰম্ভ কৰিলেই নাই এইবোৰ। মিষ্টাৰ শইকীয়া, এখেত মোৰ দেউতা দীনবন্ধু হাজৰিকা। আৰু দেউতা, এয়া মিষ্টাৰ নমস্কাৰ নমস্কাৰ খুড়া, নমস্কাৰ। তুমি হৰকান্ত শইকীয়া ল'ৰা নহয় জানো? তেখেতক মই ভালদৰে জানিছিলো। আচ্ছা আচ্ছা, তুমি অলপ পঢ়া, মই এই বোৱাৰীক অলপ চাহ আনিব লাগিব। বোৱাৰী, বোৱাৰী, নমস্কাৰ। আহি পালে আপুনি? নমস্কাৰ।
মিষ্টাৰ হাজৰিকাই মোক কেইবাবাৰো কৈছিল, কিন্তু মই ঠিক তেনেকৈ সময় উলিয়াব পৰা নাই। আচ্ছা, হাজৰিকা আপোনাক কিবা পেটৰ অসুখৰ কথা কৈছিল, এতিয়া পিছে কেনে? আজি কেইবাদিন ধৰি পেটৰ বিষটো খুব বাঢ়িছে। ডক্টৰে কেইটামান টেষ্ট কৰাব দিছিলে, কিন্তু ৰিপৰ্টটোহে অনা হোৱা নাই। ঠিক আছে, আপুনি বহক, মই অকণমান চাহ কৰি আনো। চাহ খাই আৰু সময় নষ্ট কৰি নাথাকো। কথাখিনি আলোচনা কৰি ভাবিছিলো একেলগে ডিনাৰহে কৰিম। আচলতে মোৰ এঠাইত যাব লগা সপোন আছে। নিশ্চয়। এৰা, দেউতা মামাটা কেলে? দেউতা অ দেউতা নাই দেউতা, আচলতে আপোনাৰ লগত অলপ কথা আলোচনা কৰিব লগা আছে, আৰু খোৱা বোৱাটো তাৰ পিছতে কৰিম বুলি ভাবিছোঁ। আলোচনা মানে খুৰা, আপুনি হয়তো জানে মই এজন ব্যৱসায়িক মানুহ। এইবাৰ ভাবিছো দিগন্তৰে আৰু মিলনকো ব্যৱসায়িক সোমাই লম। আৰু সেইকাৰণকে শুনিছো মোৰ একমাত্ৰ ভনী মালৰ লগতো তাৰ সম্পৰ্কও গঢ়ি উঠিছিল। ভাবিছিলো কিবা এটাত লাগি থাকিব, গতিকে আপুনি সন্মতি দিলে আমি আগবাঢ়ি যাব পাৰো। ঠিক আছে, মই তাক এবাৰ বুজাই দিম, কিন্তু মোক ক্ষমা কৰিব, মই তাক কিন্তু বাধ্য কৰাব নোৱাৰিব। আচলতে দেউতা কথাটো মিলনৰ সংস্থাপনৰ নহয়, আৰু তাৰ জীৱনত সি কি কৰে সেইটো তাৰ নিজা সিদ্ধান্ত। কথাটো নেকি কথাবোৰ ইমান ঘূৰাই পকাই ক'লে মই ভাল নাপায়। আচলতে দেউতা, শইকীয়াৰ ব্যৱসায়টোৰ বাবে আমাৰ ৰঙিয়াৰ মাটিখিনিৰ প্ৰয়োজন হৈছিল। তাৰ বিনিময়ত তেখেতে গণেশগুৰিত এটা প্লটো দিব খুজিছে। মই ভাবো ইয়াতকে আৰু ভাল সুবিধা আমি ক'তো নাপাওঁ। দিগন্ত বোৱাৰী কৈ দে, কথা কোৱাৰ আগত মুখৰ লগতে বিশ্বাস বিকো যাতে চম্ভালি কথা কয়। এইখন মোৰ ঘৰ, নিজৰ যি বুলি ভাবি সকলো সহ্য কৰি আছো। ঘৰৰ সিদ্ধান্ত লবলৈ দীনবন্ধু হাজৰিকা এতিয়াও জীয়াই আছে। আৰু মোৰ সিদ্ধান্ত হ'ল মই জীয়াই থকালৈ অনাহকতো এখন ঘৰৰ খুটা কৰি আকৌ মই বিক্ৰী কৰিব নোৱাৰো। মাটিটো দূৰৰ কথা। দেউতা, তাই একো ভুল কথা কোৱা নাই, আৰু তাইও এইখন ঘৰৰে সদস্য, গতিকে তাইৰো সম্পূৰ্ণ অধিকাৰ আছে এইখন ঘৰৰ কথাবোৰত মাত মাতা, আৰু আমি তাইৰো কথাবোৰত সন্মান কৰাটো উচিত। তাইৰ মতামত সন্মান কৰিব বুঢ়া বয়সত আজিলৈকে তহঁতক মই ভাত বনাই খুৱাই আছো, কিন্তু মোৰ পৈতৃক সম্পত্তিত কলা চকু দিয়া কোনো মানুহকে দীনবন্ধু হাজৰিকা সহ্য কৰিব নোৱাৰে। মই অতদিন কথা এটা শুনি আছিলো, যে মানুহ বুঢ়া হোৱাৰ লগে লগে বিচাৰ বিবেচনা বুঢ়া হৈ যায়।
এয়া আজি মই চকুৰে দেখিলো যে মিষ্টাৰ হাজৰিকা এনেকুৱা সোণালী সুযোগ দ্বিতীয়বাৰ কেতিয়াও নাপাব কিন্তু অলপ সাহস কৰিলে ইয়াৰ বিকল্প ব্যৱস্থাও আছে আপুনি ঠিকেই কৈছে শইকীয়া দিগন্ত হাজৰিকাৰেও একো নহ'ব এতিয়া যি কৰিব লাগে মই নিজেই কৰিব লাগিব দেউতা মই আপোনাক শেষবাৰৰ বাবে সকীয়াই দিছোঁ যদি 18 গুণত হাঁহি এটা লৈ জীয়াই থকাৰ হেঁপাহ আছে তেন্তে মোৰ কথাটো সমৰ্থন কৰাটোৱেই আপোনাৰ বাবে শ্ৰেয় হ'ব নহ'লে মই নোৱাৰি তুমি এনেধৰণৰ কথা ক'বলৈ অলপ লাজ লগা নাই এজন আজে বাজে আলটু মানুহৰ কথা তুমি নিজৰ দেউতাক তেনেকৈ ক'বলৈ তোমাৰ অকণো বেয়া লগা নাই তোৰ তেতিয়াৰ পৰা মোৰ টপ কথাবোৰ মই শুনি আছিলো তোৰ কলিজাত ইমান সাহস তই এই দেৱৰাজ শইকীয়া ফাল্টু মানুহ বুলি ভাবিছা নেকি ভাবিছিলো জীৱনৰ শেষ সময় চোৱা দুই বেলা দুই মুঠি ভাত খাই তই সুখত জীয়াই থাকিবি কিন্তু তই সুৰক্ষা কৰিবৰ শক্তি এতিয়াও নিপুণ হৈ আছে তই মোৰ গাত হাত দিছ এই কলা বজাৰৰ দেৱৰাজৰ গুণ্ডাৰ হাতত হাত দিছ তোক এক মিনিটত তোৰ সমস্ত ঘৰ জ্বলাই পুৰি শেষ কৰি দে কলা বজাৰৰ দুটকীয়া গুণ্ডা তোৰটো যদি ওলট ৰাখিবৰ মন আছে জীৱনখন নিয়ন্ত্ৰণত ৰাখ মোৰ খবৰত তই যি জ্বলাব লগা আছিল ইতিমধ্যে তই জ্বলালি এতিয়া কেৱল মই জ্বলাম আৰু তই জ্বলিবি যদি তোৰ ভালদৰে জীয়াই থাকিবৰ মন আছে ওলাই যা মোৰ খবৰ আচলতে ঘৰ শত্ৰু নিৰীক্ষণ যদি ঘৰতে থাকে তাৰ কোনো শত্ৰুৰ প্ৰয়োজন নাই দাদা তই কি ক'ব বিচাৰিছ মিলন মই যি ক'ব বিচাৰিছো তই ভালদৰে বুজি পাইছ আজি তোৰ সন্মুখত তোৰ জন্মদাতা পিতৃৰ গাত এজন মচিন মানুহে হাত তুলিব আৰু তোৰ বাহুত যুঁজিব শক্তি নাই কমচে কম আচলতে ভুল তোমাৰ নহয় তুমি এখন ঘৰত প্ৰথম মুখ খুলাই দিলাই যদি তোমাক দাদাই তোমাৰ কাণৰ তলত মাৰি কাণৰ পৰ্দা ফটাই দিলেহেঁতেন আজি তুমি এইখন ঘৰত দেউতাক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিব নোৱাৰিলাহেঁতেন নহ'লে তুমি কাণৰ তলত মাৰি কাণৰ পৰ্দা ফটাই দিল সন্মান কৰিবলৈ হেল্ল' আচলতে ভুল মোৰে মই চলি আছে
চলি আছে ভিতৰত গোটেই কেইটা মিলি ভাত কেইটা বাঢ়ি খাব যাওঁ মই আৰু এইখন ঘৰত এক মিনিটো থাকিব নোৱাৰো দিগন্ত তুমি মোৰ লগত যাবা নে নোযোৱা তহঁত সকলোবোৰ মাত এনেকৈ ঘৰৰ লখিমী ওলাই যাব নাপায় পায় চাচো চা হ'ব দেউতা আপুনি মোক বহুত কিবা কিবি দিলে তাৰ বাবে অশেষ ধন্যবাদ আহিছো আচলতে অধিক টকা পইচাই মানুহক খুব অন্ধ কৰি দিয়ে দাদা এই মাথো দুদিনীয়া জীৱনত মানুহে হাঁহি ধেমালিৰ মাজত কিয় থাকিব নোৱাৰে আৰে সকলোবোৰতো মৰমৰ মাজতো থাকিব পাৰে দেউতা এই দুনিয়াখন বহুত শান্ত এতিয়া সাক্ষী আছে হয় তেতিয়া অধিক টকা পইচাৰ লোভত মানুহে হয় আজিলৈকে নিজৰ অন্যায় গতিকে নাজানে এনে মদত কেতিয়াও নাই দেউতা এইটো কেতিয়াও হ'বই নোৱাৰে আৰে মই জানো মই অকৰ্মণ্য মই অপদাৰ্থ কিন্তু মই ইমান ডাঙৰ ভুল কৰিলো যে মই লোকে সাজ হাতৰ পৰা আজি বঞ্চিত কৰিলে আচলতে দেউতা এই ঘৰখনত প্ৰধান কলংকই হলো মই গতিকে দেউতা মই চিৰদিনৰ বাবে এই ঘৰখনৰ পৰা বহু দূৰত গুচি যাম বহু দূৰত গুচি যাম তই মোৰ বাবে যিখিনি কৰিছ কোনো পুতেকে বাটে কাৰণে ইমানখিনি নকৰাম মই জীৱনৰ অন্তিমটো হ'ললৈ তোৰ সন্নিধতে থাকিব বিচাৰিছো তোৰ কান্দত উঠিয়ে মই এই দিনৰ পৰা গুচি যাব দেউতা দেউতা মিলন মিলন দেউতা দেউতা মিলন মিলন চাচোন চাচোন ভয়াত কি হৈছে দেউতা চাচোন আমি গাড়ীখন লৈ গৈ আছিলো দেউতা হঠাতে কিটো হ'ল ক'ব নোৱাৰো তাই পেটটো খুব বিষোৱা বুলি ক'লে তাৰপিছত তাই ষ্টেচন ঘূৰি গ'ল কি পাৰ হৈ গেলে মজা ডাঙৰ গাড়ীখন পাৰ হৈ গেলে ডক্টৰক ফোন কৰিছিলো মিলন আৰু ডক্টৰে কি কৈছে জানা তাইৰ বোলে দুইটা কিডনী বেয়া হৈ গৈছে আৰু বোলে এতিয়া তাইৰ বেগ কৰিছে আমি বাৰু বিধিকা ঘেৰাই দিম দে কিয় ডক্টৰে তেনেকে ক'লে হ'ব নেকি আজিৰ বিজ্ঞান ইমান এডভান্স কিবা নহয় কিবা এটাতো উপায় নিব উপায় দিছে মিলন
ডক্টৰে কৈছে মানুহে বোলে এটা কিডনী লৈ জীয়াই থাকিব পাৰে আৰু আৰু আজি ৰাতিৰ ভিতৰত যদি আমি এটা কিডনীৰ ব্যৱস্থা কৰিব পাৰোঁ হয়তো বিদিশা আমাৰ মাজলৈ ঘূৰি আহিব নহ'লে তাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি যাব মাত্ৰ আজি ৰাতিটো মানে এটা ৰাতিত এটা ৰাতিত আমি অকণমান লাহে কচোন ভিতৰৰ পৰা Apinya juga kayak gini. এতিয়া আমি এইবোৰ বহি কিনে আলোচনা কৰাৰ সময় নাই দেউতা তুমি বুজিবলৈ চেষ্টা কৰা আৰে নমৰ বহুত কষ্ট আছে দেউতা আৰু আমি নমক আমি কোনো কতে হ'ব নোৱাৰো দৰকাৰ হ'লে মই নিজে কিবা এটা কৰিব লাগিব Hello, Milan. Milan ko sa kata, Hello, Milan. Kung Milan gaitiye, Milan mo homene ko Milan. Gaitiye, pura mo balar, kokolu balpor ko na kapal sa Milan, toy khud kare a. Hey, gaitiye Milan mari ke. Hey, malak mari bo nije biye, hemen kai. Toy malak mari bo nije biye. আমি কি ব্যৱস্থা কেনেকুৱা কৰিম মানুহে বোলে এটা কিডনীও জীয়াই থাকিব পাৰে সকলো মানুহে এটা কিডনীলৈ জীয়াই থাকিব পাৰে তেন্তে মই কিয় নোৱাৰিম মই পাৰিম দাদা পইচা ৰেডি কৰ কাইলৈ ৰাতিপুৱা কিডনী পাই যাবি কাকো বিচাৰি নাপালি হা কিন্তু দাদা মিলতে তুমি ঘৰৰ দৰে নহয় ঠিক আছে তোক যদি মিলনকে লাগে এটা কথা ভালকে তই ক তাক পালে কিন্তু জীৱিত অৱস্থাত নেপাবি গতিকে হ'ব দিয়ক এই সৰু ছোৱালীজনীক আৰু কিমান কৰি হ'ব
এই মুঠে লাগ তোর বাবে আজি তাই এইবোৰ কাম কৰাৰ সুবিধা পাইছে সালা দহটা গুলি মাথাত সোমাই দিব তই এটা কাম কৰ তই মোৰ ঘৰ পাওলা সালা কুকুৰৰ পোৱালি দাইটি আপুনি মোক কেনেকৈ ক'লে ঠিক আছে দাইটি ভাল আজি অত বছৰে মেহনতৰ ফল কিন্তু আপুনি ভালেই দিলে ধন্যবাদ বহুত ধন্যবাদ কিন্তু যোৱাৰ আগত এটা কথা কওঁ জীৱন যেতিয়া মৃত্যুৰ মুখত পৰে তেতিয়া ধৰফৰণিবোৰ বেছি হয়ে আহিছো আৰু মালা কথা এটা ক'ব ৰৈ গ'ল তোকো মালা মিলনৰ দৰে ল'ৰা কিন্তু তই কেতিয়াও নাপাবি আহিছো শালা দিমাগ খারাপ করে দিছে মালা ঘুরি অহাৰ আগতে তোর বেদিন পত্র রেডি হয়ে থাকে খালি তই দিল্লীলৈ পুৱাই গুচি যাব লাগিব নাই দাদা মই তোমাৰ সকলো কথা শুনিম মই জানো আজিলৈ তোমাৰ কিবা কথা অমান্তি কৰিছো মই মিলনৰ পৰা বহুত দূৰত তুমি মনত ৰাখিবা মিলনৰ বাহিৰে মই কেতিয়াও আন কাকোকে ভাল পাব নোৱাৰিম আৰু যেতিয়াই এই পৰিস্থিতি আহি পৰিব সেইদিনা কিন্তু মই এই পৃথিৱী এৰি গুচি যাওঁ কিন্তু মই বহুত অত্যাচাৰ কৰিছে ন মানে সকলোবোৰ শেষ হৈ গ'ল নব যে মোৰ মৃত্যুৰ মুখত যুঁজি আছে আজি মই নবক বচাব নোৱাৰো নব চিৰদিনৰ বাবে আমাৰ মেলি গুচি যাব মালা বহুত কাম কৰিছো বলা আমি গুচি যাওঁ বহুত দূৰলৈ এই নিষ্পাপ সমাজখনৰ পৰা বহুত দূৰলৈ বলা আমি গুচি যাওঁ বলা Sorry, boy. তোমার হাতে জোরকে ধরা গ'ল বলা আমি গুচি যাও কিমান দূৰলৈ গুচি যাবা কাৰ পৰা দূৰলৈ গুচি যাবা এইবোৰ সকলো বিচাৰ মিলন আমি
আৰু কেতিয়াও সলাব নোৱাৰো ভাগৰি যাওঁ মিলন মালা তোমাৰ হ'ল কি তুমি হঠাৎ এনেকে ক'লা যে মই একো বুজিব পৰা নাই মালা মই একো কোৱা নাই মিলন মই যি কৈছো ঠিকেই কৈছো মাথো মই তোমাক এটা অনুৰোধ কৰিছো মিলন তুমি ইয়াৰ পৰা যোৱা মিলন তুমি ইয়াৰ পৰা যোৱা মোক অকলশৰীয়াকৈ এৰি দিছি মালা মই জানো এইবোৰ তুমি তোমাৰ বিবেকেৰে তুমি কোৱা নাই মই তোমাক ভালদৰে চিনি পাওঁ এইবোৰ কথা তুমি ক'বই নোৱাৰা হে মালা চোৱা তুমি কাকো ভয় কৰাৰ প্ৰয়োজন নাই মই তোমাক কথা দিছো আৰু জীৱনৰ সমস্ত মৰম ছিঙি আনি মই তোমাৰ বুকুত উপচাই মই কথা দিলো তোমাক প্লিজ তুমি মোৰ লগত গলা মালা একেটাই কথাকে বাৰে বাৰে কিয় কৈ থাকিব লাগে তোমাক মই তোমাক কৈছো না তুমি যোৱা ইয়াৰ পৰা তুমি যোৱা তুমি বিশ্বাস কৰা মিলন এই সকলোবোৰ কথা মই মোৰ সুস্থ মগজেৰে কৈছো তুমি ভালে ভালে যোৱা ইয়াৰ পৰা যোৱা মাথো এটাই কথা মনত ৰাখিবা আমাৰ সম্পৰ্কটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে মিলন কেতিয়াও সম্ভৱ হ'ব নোৱাৰে সম্ভৱ হ'ব নোৱাৰে এইবোৰ তুমি কি ফাল্টু কথা কৈছা মালা আৰে কি সম্ভৱ হ'ব নোৱাৰে তোমাৰ মোৰ মৰম তোমাৰ মোৰ ভাল পোৱা তোমাৰ মোৰ বিশ্বাস নে তোমাৰ মোৰ প্ৰতিশ্ৰুতি আৰে কি সম্ভৱ হ'ব নোৱাৰে মালা আৰে তুমি এবাৰ তোমাক কৈছোৱা মই জীৱনৰ এটা শব্দ সম্ভৱ কৰি দিব মালা মিলন তোমাক মই ভৰি ধৰিছো মিলন প্লিজ যোৱা তুমি ইয়াৰ পৰা আৰু নুশুনিবা মোক একো নুশুনিবা মাত্ৰ এটাই কথা জানিছো মিলন আৰু মালা কেতিয়াও মালা নাই তুমি এনেকে ক'ব নোৱাৰা আরে আমার সপনবোৰ এতিয়াও আধৰুৱা হৈ আছে তুমি আমাৰ দুই আশা ভৰসা এই সকলোবোৰ ভাঙি মালা মই কিবা কামই কৰিছো মালা তোমাক কাব কৰিছো মিলন তুমি যোৱা ইয়াৰ পৰা যোৱা তুমি ইয়াৰ পৰা মোক বুজাবলৈ আৰু চেষ্টা নকৰিবা মিলন তুমি যোৱা আচলতে কি জানা মিলন মানে প্ৰাপ্তি নহয় গতিকে তুমি যদি মোক সঁচাকে মোৰ জীৱনৰ পৰা আঁতৰি যোৱা নহ'লে কিন্তু পঢ়া মোক দেখা পাব মোক আঁতৰি যাব পাৰা তুমি ঠিক আছে মই আঁতৰি যাম বহু দূৰলৈ আঁতৰি যাম কেতিয়াও ঘূৰি নহয় প্ৰতিশ্ৰুতি মাথো মোৰ এটা কথা কৈ যোৱা এই অবুজ মনটোক মই কেনেদৰে বুজাও
অতিয়েই নহয় কিন্তু প্ৰেমৰ মাজত সকলোবোৰ সুখৰ সপোন দেখুৱাৰ অৰ্থই কি আছিল যদি তোমাৰ আঁতৰি যাব লগাই আছিল তেন্তে মোক কিয় ইমান সপোন দেখুৱালা আৰু কিয় ইমান মৰম দিলা আৰু কিয় ইমান মোক ভাল পাইছিলা তাৰমানে আপুনি সকলোবোৰ বিচাৰ আছিল তাৰমানে কুকুৰৰ পোৱালি মোৰ ঘৰত সোমাব সাহস ক'ত পালি দুটা কিয় গুণ্ডা আরে হাওয়াতে বহুত আগতে পালি রাখিছিল কিন্তু যতভাবে পর্যায় ব্যবহার নকরিল সেইভাবে মই আজি এই দিন ভিক্ষাৰী দল বহুত হয় তোৰ আজি জীৱন ভুল করলো চুপে আগতে দিব লাগিছিল কি করে দিল খুব ঘর ধরেছ মালা এতিয়াতে মোক সকলোৱে হত্যাকাৰী বুলি কব মালা ঐ মালা তুমি এবাৰ ওলাই অহা মাটি এবাৰ ওলাই অহা নহলে চিৰদিনৰ বাবে আধৰুৱা হৈ যাব এই পিৰণ আৰু মালাৰ প্ৰেম সলনি হয় মানুহৰ মন